দাদা ৰবিচোন ৰবি, এই বাইকখন চাচোন কি ধুনীয়া লাগিছে। ৱাও, সঁচাই কিন্তু বৰ ধুনীয়া লাগিছে বাইকখন। আমাৰো যদি তেনেকুৱা এখন থাকিলে হয়। ৰখা বাইকখন ৰখা, চাওঁ এবাৰ ফটো একপি উঠিম। ৰ না, ৰখাচোন ৰখা। ঠিক আছে, নামচোন নাম। ৱাও, কি ধুনীয়া বাইক। তাকেইতো, আমাৰো যদি এখন থাকিল হয় এনেকুৱা বাইক। চুই চাই কি ধুনীয়া লাগিছে। যদি এনেকুৱা এখন বাইক আমি ল'ব পাৰিলোহেঁতেন। হয় দে, আমাৰ সেই মনৰ আশাবিলাক পূৰণ নহ'বই নেকি কেতিয়াও। দুখনমান ফটো মাৰি দে না, আৰু সেই ফটোখিনি মই ইনষ্টাগ্ৰামত দিম, ষ্টৰীত দিম। মোৰ লগৰকেইজনীয়ে দেখি কিমান যে জ্বলিব। কি মজা। ঠিক আছে, দে দে, তোকো মাৰি দিম মই, আৰু মোকো মাৰি দিবি। তোক মই প্ৰথমে মাৰি দিছোঁ, তাৰপিছত কিন্তু মোকো মাৰি দিবি দেই। দিম দে, তই মাৰি দেচোন মোক ভালকৈ ধুনীয়াকৈ। ধুনীয়া ফটো হৈছে, ধুনীয়া ফটো হৈছে। এবাৰ হাঁহি দে। ধুনীয়া লাগিছে। বাইকখনৰ লগত কিন্তু ধুনীয়া লাগিছে ফটোখন। সঁচাই নে? চাওঁ চাওঁ ফটোখন এবাৰ। সঁচাই দেই, বৰ ধুনীয়া আহিছে কিন্তু ফটোখন। ঠিক আছে, এতিয়া মোক মাৰি দে আকৌ এখন। ঠিক আছে দে, তই যা বাইকৰ ওচৰলৈ যা। মই এনেকৈ হাত দি থাকিম, তই মাৰ। ঠিক আছে ৰ, চেল্ফি মাৰি দিছোঁ। চেল্ফিত বহুত বেছি ধুনীয়া আহিব, তই এইফালে চা। ঠিক আছে, মাৰ সোনকালে মাৰ। অলপ হাঁহি দে আকৌ। এই পাগল, তেনেকৈ হাঁহিবলৈ কোৱা নাই, এনেই নৰ্মেলি অকণ হাঁহি দে। আৰু ওপৰলৈ চা, কি তললৈ চাই আছোঁ। ঠিক আছে, ধুনীয়া লাগিছে দেই এইবাৰ ফটোখন, মজা আহিছে। চাচোন চা চা, দাদা আমাৰ বাইকত কোনোবা বহি আছে, এইটো ক'ৰ ল'ৰা? খাই নিচিনা লাগিছে দেখোন, ৰ দি আছোঁ তাক। এই তই আমাৰ বাইকত বহি আছ যে, তোৰ কি বাপেৰৰ বাইক এখন? কিয় মেডাম, মই কি ভুল কৰিলোনো? নাম বুলি কৈছোঁ নহয়, একদম বাইকৰ পৰা নাম এতিয়া। তোৰ অকাত আছে এনেকুৱা বাইক কিনিবলৈ? হা, ভিখাৰী জাত। কাপোৰ তাৰ অৱস্থা নাচাওঁ কেলে, সি আকৌ বাইকত বহিবলৈ আহিছে। ঠিক আছে দাদা, মোৰ ভুল হৈ গ'ল, বেয়া নাপাব। ভুল হৈ গ'ল ক'বলৈ আহিছ? দেখি পাইছিলি এনেকুৱা বাইক জীৱনত? কিনিবতো নোৱাৰই, দেখি পাইছিলি নে? আজি ফাৰ্ষ্ট দেখিছ, সেইকাৰণে আহি যায় বহিবলৈ মাথো। কিনিবতো নোৱাৰোই কেতিয়াও জীৱনত। চাইকেল এখনো আছেনে নাই তাৰে সন্দেহ হৈছে, তাৰপৰা আকৌ আহি গৈছে বাইকত বহিবলৈ। দেখিতো চোৰৰ নিচিনাহে লাগিছে। কি ঠিক যদি বাইকখনেই চুৰ কৰিবলৈ আহিছিলি। মেডাম আপুনি কিন্তু হকে নহকে মোক বহুত কিবা কিবি কৰি গৈ আছে, কিন্তু বহুত অপমান কৰি গৈ আছে। মই আকৌ সহ্য কৰিহে আছোঁ কিন্তু। নহ'লে কি কৰিবি তই? নহ'লে কি কৰিবি? হা, লোকৰ বাইক এখন আহিছ, পাইছ, বহি গৈছ। অকাত আছেতো এনেকুৱা বাইক কিনিবলৈ? পাৰিবি জীৱনত? চাইকেল এখন আছেনে নাই ঠিক নাই, আকৌ আহি যাওঁ লোকৰ বাইকখন দেখি উঠিবলৈ, বহিবলৈ। দাদা চাওক, মই কৈছোঁৱে আপোনাক যে মোৰ ভুল হৈ গ'ল, সেইবাবে মই বহিছিলোঁ। ঠিক আছে, মোৰ ভুল হৈ গৈছে, বেয়া নাপাব। ভুল হৈ গ'ল বুলি ক'লেই হ'ব নেকি? চাচোন বাইকখন কিমান লেতেৰা কৰি দিলি এতিয়া। চাফা কৰি দে, মচ বাইকখন মচ। একদম মচি দে ধুনীয়াকৈ, চাফা কৰি দে বাইকখন। ঠিক আছে দাদা, মই চাফা কৰি দি আছোঁ। মই চাফা কৰি দিছোঁ দিয়ক, মোৰ ভুল হৈ গ'ল, বেয়া নাপাব। ভিখাৰী জাত চালা। আমাৰ চকুৰ আগৰ পৰা আঁতৰ হৈতে, আঁতৰি যায় আমাৰ চকুৰ আগৰ পৰা। ঠিক আছে মেডাম। দাদা চা, এবাৰ আকৌ গৈ সেইখন বাইকত বহিলগৈ, ই চোৰেই হ'ব খাটাং। কথাটো কি এতিয়া বুজি পালে? মই আপোনালোকৰ বাইকখনত এইকাৰণেই বহি আছিলোঁ যে আপোনালোকে মোৰ বাইকখনৰ ফ্ৰণ্টত ৰখি ফটো উঠাই আছিল। সেইকাৰণে মই ভাবিছিলোঁ কি যে আপোনালোকে ফটোখিনি উঠাই লওক, ডিষ্টাৰ্ব নকৰোঁ, সেইবাবেহে মই আপোনালোকৰ বাইকখনত বহি আছিলোঁ। কিন্তু আপোনালোকে মোক কি ক'লে জানেনে? মোক কাটত ধৰি ক'লে, মোক কাপোৰখিনি দেখি আপোনালোকে মোক বিচাৰ কৰিলে মই কেনেকুৱা ধৰণৰ মানুহ হ'ব পাৰোঁ। আনকি মোক এনেকৈ ক'লে মই এজন চোৰ, ভিখাৰী। হয়তো আপোনালোকৰ নিজৰ অকাত নাই এনেকুৱা এখন বাইক লোৱা, সেইকাৰণে লোকৰ বাইকৰ ওচৰত আহি যায় ফটো উঠাবৰ কাৰণে। ইনষ্টাগ্ৰামত ৰীল বনাব, ইনষ্টাগ্ৰামত ফটো ষ্টৰীত দিব, দি পেলাই দেখাব নিজৰ বাইক বুলি। নিজৰ অকাতটো প্ৰথমে আপুনি নিজে চাই লওক, তাৰপিছত বেলেগৰ অকাতটো আপুনি জাজ কৰিবলৈ আহিব। বুজি পালে? চৰি দাদা, আমাৰ ভুল হৈ গ'ল, আমাক বেয়া নাপাব। হয় দাদা, আমি আপোনাৰ কাপোৰখিনি চাই পেলাই আপোনাক বিচাৰ কৰিছিলোঁ। আমাক ভুল হৈ গ'ল, আমাক ক্ষমা কৰি দিয়ক দাদা। এনেকুৱা ভুল আৰু আমি কেতিয়াও নেক্সট টাইম নকৰোঁ। মই কোনো ভগৱান নহয় তোমালোকক ক্ষমা কৰি দিবলৈ, কিন্তু তোমালোকে যে মোৰ কথাখিনি বুজি পালা, সেইটোৱে ভাল লাগিল। আৰু নেক্সট টাইম এনেকৈ কাপোৰক লৈ কেতিয়াও কাকো একো বিচাৰ নকৰিবা। হয়তো তোমালোকে ভবাতকৈ হয়তো সেই মানুহজনৰ যোগ্য হয়তো বহুত বেছি থাকিব পাৰে। বুজি পালা?